নমস্কাৰ বন্ধুসকল, মই মনোজ শৰ্মাই স্বাগতম জনাইছোঁ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু মোক লগৰ এটাই মাতিছিলে মানে আজি ফুৰাব নিব, সেয়ে আমি ওলাই আহিলোঁ ফুৰিম বুলিয়ে। চাওকচোন এটা দুখ লগা দৃশ্য। আগতে ভাদৰ মাহ বুলি ক'লে পথাৰবোৰ পূৰা সেউজীয়া হৈ থাকে, আৰু এইবাৰ আঘোণ মাহৰ আগতে গোটেই ধানবোৰ পকি যোৱা নিচিনা হৈ গ'ল। পোকে বহুত অনিষ্ট কৰি দিছে আমাৰ এইফালে। গোটেই পথাৰখন চাওক, আঘোণ মাহৰ পথাৰৰ নিচিনা হৈ পৰিলে। চাওক এয়া কি এক ধুনীয়া পৰিৱেশ, পাহাৰ পথাৰ আৰু ধুনীয়া ৰাস্তা। এতিয়া আমি লগৰজন যোনজনে মাতি পাতিছিল তেওঁ ঘৰলৈ বুলি আহি আছোঁ, আৰু বিশেষকৈ চিনি নাপাওঁ, সেইবাবে তেওঁ অলপ ওলাই আহিছে আমাক নিবৰ বাবে, আৰু ই আমাৰ বাবে ৰৈ আছিলে। আহি লগ পাই গ'লো, আহি যোৱা। বৰ্তমান আমি এওঁলোকৰ ঘৰত সোমাই আমাক এওঁ ফুৰাবলৈ লৈ যাব। আহি পালোহি। বাহ, ঘৰলৈ সোমাই আহি চোতালৰ কাষতে এয়া জিম। আৰু কি আছে? যিহেতু ফিটনেছ লাভাৰ থাকিবই লাগিব ন। আমাক লৈ আহিছে চুনাজুলি ব্লেজ, চুনাজুলি। কিন্তু কি কৰিবই নোৱাৰিলোঁ, ৰখাই ধৰিব ল'লো নোৱাৰিলোঁ। বাইকখন। বাইকখন ৰখাই ল'লোঁ ইয়াতে, আৰু এতিয়া আমি আমাৰ যোন ঠাইলৈ আহিছোঁ চাওক তালৈ এটা কি সুন্দৰ পৰিৱেশ। গৈ থাকোঁ। এইটো হ'ল এটা চাহ ফেক্টৰী। যি চাহপাতৰ কাৰণে অসমখন বিখ্যাত। ফেক্টৰী কাম চলি আছে। পদুম ফুল। এনেই মইনাদা এতিয়া আহি ইয়াত কেনেকুৱা লাগিছে এইটো ৰাস্তাত? নাই, একদম এক্সাইটেড হৈ আছিলোঁ। আজি আহি ভাল লাগিব মানে। এতিয়ালৈকেতো অলপ ভাল লাগিছে, কিন্তু মেইন যিটো বস্তু মানে ছাইটত যাম, সেইটো এক্সাইটেড হৈ আছোঁ। আশা কৰিছোঁ ভালেই লাগিব। আমি গৈ লওঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু ৰকি এবাৰ বাইচেপটো দেখাই দিয়া। फोन दे बेटा प्लीज। তো শব্দটো শুনক, কি ধুনীয়া চৰাই চিৰিকটিৰ মাত, নদ নদী জান-জুৰি শব্দ। হাবিৰ মাজে মাজে আহি আছোঁ। চাইনা বৰ্ডাৰ কাটা পাই গৈছোঁ। স্মাৰ্ট কাটা নে কি কয় এইটো? কাৰেণ্টটো নাই বাৰু, চুই চালোঁ। अब तो अपन का बारी है। आउ আসাম দেশে চাইকে বাগানে গাছে ফলে মোরে দিল দিওয়ানা, রে তোকে পায়ে দেখা, রে তুই জানি না। এইটা না যাব রব। হ্যাঁ ফিলিংসটো আহিছে ৱাটাৰফল অহা এতিয়া। কোনোবা এটা আছে যে সেইটো স্লিমাৰ নহয়, এখন গেট হয়। এখন স্লিমাৰ নে গেট? এইফালে যাওঁ, এইফালে ঢালি আছে নেকি বাৰু বৰষুণ? এইটোৱে ফেক্টৰী হয়, এই গোটেই চাহপাতবোৰ তাতে। সেই ফেক্টৰীটো আমি যেতিয়া আপোনালোকক দেখাইছিলোঁ, তাতে চাহপাত প্ৰস্তুত কৰে। আৰু বতৰটো বহুত ডাৱৰীয়া কৰি আহিলে, সেয়া চাওক আপোনালোকে।
এইটো চাওক আপোনালোকে এই গছৰ ওপৰত এটা টঙি ঘৰ আছে এইটো হয় আৰু উঠি পেলাই খটখটি আছে আৰু ইয়াত আহি যদি এইটোত উঠি নাযাওঁ কেনেকুৱা লাগিব আজিলৈকে উঠাইয়ে পোৱা নাই জীৱনত প্ৰথমবাৰৰ বাবে উঠিছোঁ বা জখলাৰ ব্যৱস্থা দিয়া আছে গৈ থাকোঁ আহি যাওক বেগটো দি লওক মায়ে যদি জীৱনত প্ৰথমবাৰৰ বাবে টঙিঘৰত আৰু জীৱনত ভাল লাগিছে একদম বঢ়িয়া লাগিছে নতুন ফিল্ম জীৱনত প্ৰথমবাৰৰ বাবে টঙিঘৰৰ ওপৰত শুই আছোঁ আৰু এয়া চাওক বতৰটো বেয়া কৰি দিলে বৰষুণ আহিব বুলি আমি অকণ ৰৈ দিলোঁ মানে আমাৰ বন্ধুবৰ্গহঁত সোমাই গৈছোঁ লাগিছে বেয়া দাৰি গ'ল বৰষুণ আহি গ'ল যোনদিনাই মোৰ চেনেলত 1K ছাবস্ক্ৰাইবাৰ হ'ব সেইদিনা আমি ইয়াত থাকিব আহিম দেই জল্দি আপোনালোকে মোৰ চেনেলটো 1K ছাবস্ক্ৰাইবাৰ কৰি দিয়ক আৰু সেইদিনা আমি ৰাতি ইয়াত থাকিম কথা দিছোঁ আপোনালোকক আৰু ইয়াৰ পৰা আপোনালোকক ৰাতি পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম সেইদিনা ভালেই লাগিব নিশ্চয় দৰ্শন বুলি নকয় আৰু বতাহ বুলি কয় কি হৈছে ঠিকে আছেনে জখলা ঠিকে আছেনে কপৌ ফুল আছে নেকি কপৌ ফুল মুকুৰিবা অঁ নাই হেৰি কৰি লৈ যাওঁ বেগত ভৰাই লৈ যাম ছিঙি পেলাই নামি লওক জখলাটো কপি থাকে তোমাৰ এটা ভিডিঅ' পাওঁ পিছত নমাই দিব নাই মই ভৰাই চাওক কি ফুল এইফালে ফুল এটা ধুনীয়া ৰাস্তা জেগা আৰু নদী পাহাৰ চাওক কিমান ধুনীয়া ইয়াৰ পাছত আমি কি কৰিলোঁ কি হ'ল কি দেখিলোঁ এইখিনি আমি এপিছ'ডটো এইটো 1 আৰু এপিছ'ড 2 দিম আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ